চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে বাল্য বিবাহ গোচৰত গ্ৰেপ্তাৰ কৰি অনা ৬৫গৰাকী আছামীক চৰাইদেউ জিলাৰ কাৰাগাৰলৈ নিক্ষেপ কৰা হয়। কিন্তু হঠাৎ চৰাইদেউ জিলাৰ কাৰাগাৰলৈ অহা ৬৫গৰাকী আছামীক লৈ বিপাঙত পৰে কাৰাগাৰৰ কৰ্তৃপক্ষ। কাৰাগাৰত নাটনি গৰম কাপোৰ। এই কথা জানিব পাৰি সোণাৰীৰ যুৱ নেতা সমাজকৰ্মী লাচিত গগৈয়ে কাৰাগাৰলৈ কয়দীসকলৰ বাবে আগবঢ়ায় ১০০খন কম্বল, 10টা বাল্টি আৰু 2টা পানী ফিল্টাৰ। আজি লাচিত গগৈ চৰাইদেউ জিলাৰ কাৰাগাৰত উপস্থিত হৈ কাৰাগাৰৰ কৰ্তৃপক্ষৰ হাতত সামগ্ৰীসমূহ প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দিয়ে। আপোনাৰ কি ক'ব? নাই, আজি মানে বিশেষকৈ কালি যি খবৰটো শুনা পালোঁ যে আমাৰ চৰাইদেউ জিলাত প্ৰায় 66জন মানে যিয়ে নতুনকৈ এতিয়া আমাৰ বাল্যকালৰ বিবাহৰ মানে যি তেওঁলোকে অভিযোগ ক্ষেত্ৰত তেওঁ ধৰি আনিছিলে, তেওঁলোকৰ যি থকা মেলা অলপ অসুবিধা হৈছে বুলি আমাৰ চুপাৰিণ্টেণ্ডেণ্ট ছাৰে মোক কালি বিশেষ জনাৰ লগে লগে মই ভাবিলোঁ যে এইকেইজনো আমাৰ নিজৰে মানুহ। বিশেষকৈ সেইতে মই তৎক্ষণাত লগালগ মই অৰ্ডাৰ কৰি যিখিনি ইয়াত প্ৰয়োজনীয় বস্তু কাপোৰ কানিকে ধৰি মই সেইখিনি দিবলৈ সক্ষম হ'লোঁ আৰু দিবলৈ পাই মই নিজকে সুখী অনুভৱ কৰিছোঁ। আৰু লগতে যি আজি এই আইনখন হৈছে আমাৰ যিখন আইন আমাৰ মুখ্যমন্ত্ৰীয়ে আজি ধৰক অনুমোদন জনাইছিলে আজি ৰাইজৰ সহায়ৰ কাৰণে, ঠিক সেইধৰণে মই আজি মুখ্যমন্ত্ৰী হেৰিয়াত এইখন আইনক মই সমৰ্থন জনাইছোঁ। কিয়নো আজি যিসকল ছাত্ৰ ছাত্ৰী যিসকল বিবাহ ইমান কম সময়ৰ ভিতৰতে কৰিছে, কিয়নো তেওঁলোকৰ ভৱিষ্যত এটা অন্ধকাৰ দিশত গৈ আছে। নতুন প্ৰজন্মৰ কাৰণে মানুহবিলাকে যি ধৰণে মানে আজি কম বয়সত বিয়া পাতিছে, একেবাৰে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ দিশ দেখাই আছে। অন্ধকাৰ সকলো দেখি শুনি আজি যদি আগৰ চৰকাৰ দিনত এই আইনখন যদি বলবৎ কৰিলেহেঁতেন, এইবিলাক এনেকুৱা ধৰণৰ আজি এইখিনি ল'ৰা ছোৱালীক এনেকৈ ধৰণে প্ৰয়াত্ত কৰিব নালাগিলেহেঁতেন। বিশেষকৈ আজি যি কম বয়সত ছোৱালীবিলাকক বিয়া কৰায়, আপোনাৰ যি ধৰণে আপোনাৰ ১৬ বছৰ ১৫ বছৰ দিনত যেতিয়া নেকি বিয়া কৰায়, তেতিয়া তেওঁলোকৰ 8, 9, 10 অৱস্থাত তেওঁলোকে শিক্ষিত হৈ থাকে। সেই সময়ত যেতিয়া নেকি ছোৱালীজনী বিয়া হয় আৰু তেওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰাটো সম্ভৱ নহয়। যেতিয়া নেকি ছোৱালীজনী বিয়া হৈ যায়, তেতিয়া বিয়া হৈ কেতিয়াও শিক্ষা গ্ৰহণ কৰিম বুলি ভবাটো এইটো সম্ভৱ নহয়। আৰু ল'ৰাবিলাকেও কম সময়ত বিয়া পাতি এজনী মানে সংসাৰ কি ধৰণে পাতিব লাগে তেওঁলোকে সেই বিষয়ে নজনাকৈ এজনী ছোৱালীৰ ভৱিষ্যত ধ্বংস কৰা আৰু যিসকল আজি মাক দেউতাকো আছে সেইবিলাকক সমৰ্থন জনায়। মোৰ ইয়াৰ পৰাই এটা অনুৰোধ যাতে এই ধৰণে যাতে কম বয়সত ল'ৰা ছোৱালীক বিয়া দিয়াৰ ক্ষেত্ৰত যাতে তেওঁলোকে প্ৰস্তুত নহয়। কি অসুবিধা আছে? অসুবিধা মানে কি, আমাৰ আচলতে জেলখন যদিও আমাৰ কমপ্লিট হ'ল, আমাৰ আঁচনি অনাৰ কোনো ব্যৱস্থা নাছিল। এতিয়া যিটো অসমত ইমিডিয়েট যিটো কেছ হ'ল, কেছটোৰ কাৰণে আমাৰ শিৱসাগৰত মানুহৰ থ'বৰ কাৰণে বহুতখিনি অসুবিধা হ'ল। সেইকাৰণে আমাৰ চৰাইদেউ জেলখন আমাৰ সম্পূৰ্ণ হৈ আছিল, ইয়াতে থোৱাৰ সিদ্ধান্ত ল'লে। কিন্তু খুব কম সময়ৰ ভিতৰতে আমি যোগাৰ কৰিব নোৱাৰিলোঁ, তথাপি কিছু যোগাৰ কৰিছোঁ। আজি আমাৰ লাচিত গগৈ ডাঙৰীয়াই আমাক আহি তেওঁ যথেষ্টখিনি আমাক আজি সহায় কৰিছে। আমি তেখেতলৈ আমাৰ কাৰাগাৰৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ, তেখেতক কৃতজ্ঞতা জনাইছোঁ তেখেতৰ এই সহায়ৰ বাবে। যিহেতু বাল্য বিবাহত যিবিলাক গোচৰ কিমানজন আহিছে? বাল্য বিবাহৰ গোচৰ বৰ্তমান যোৱাকালিলৈকে আমাৰ ৬৬জন আহিল আৰু কিমান আহিব অৱশ্যে আমি সেইটো ক'ব নোৱাৰিম। থকা মেলা খোৱাত যথেষ্ট অসুবিধা হৈছে। থকা মেলাত একো অসুবিধা বৰ্তমান হোৱা নাই, খোৱা মেলাত একো অসুবিধা নাই। খালি কাপোৰ কানি অলপ সমস্যা হৈছিলে, আমাৰ আজি সমস্যাটো সমাধান হ'ল। নিউজ ডেস্ক ৰিপোৰ্ট, সোণালী অসম।